Hi guys, নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁহি যুৱ আৰু সাংস্কৃতিক মহোৎসৱত আছোঁহি আৰু ইয়াত দেখিছেনে কি ধুনীয়াকৈ গছজোপা বনাই থৈছে। মই গছজোপাৰ ওচৰতে ৰৈ আছোঁ। এয়া চাওক চাওকচোন এপাক ঘূৰাই দিছোঁ এনেকৈ চাব পাৰিব। বহুত ডাঙৰ ঠাইডোখৰ আৰু চবতে প্ৰগ্ৰেম কৰি আছে। গেটখন ভিতৰত সোমাই গৈছোঁ আৰু গেটখন ইমান ধুনীয়াকৈ বনাই থৈছে। এয়া দেখিছেনে বহুত ধুনীয়াকৈ সজাইছে। ফুলবোৰো ইমান ধুনীয়াকৈ সজাই থৈছে। মায়ে মোক দেখাইছে এয়া বহুত ধুনীয়াকৈ সজাই থৈছে। গেটখনৰ ভিতৰত সোমাই অহাৰ পাছতে এয়া ধুনীয়াকৈ হুঁচৰি মাৰি আছে গছজোপাৰ তলত আৰু আমিও অলপ ৰখি চালোঁ। আৰু এয়া দেখিছেনে প্ৰদৰ্শনী নিচিনাকৈ ওলাইছে। আচলতে ময়ো ভালকৈ নাজানো। আপোনালোকে যদি জানে কমেণ্ট কৰি ক'বচোন। চাই যাব ধুনীয়াকৈ মাছ মাৰিছে আৰু আমি বহুত হাঁহিলোঁ আপোনালোকে চাওক এই ভিডিঅ'টো চাওক ভালকৈ নকৰিব। জাকৈ কেনেকৈ মাৰে সেইখিনি গোটেইখিনিয়ে দেখাইছে। নিয়মবোৰ কেনেকৈ মাৰে, ভেটা দিয়ে, হোৱা জাকৈ দিয়ে, কিবাকিবি তেনেকুৱাকৈ। পুৰা দোকানত কাপোৰ চাই আছোঁ। মুগাৰ বহুত ধুনীয়া ধুনীয়া চাৰ্ট ওলাই আছে, তাকে চাই আছোঁ আৰু বহুত দাম কৰিছে। গতিকে চাই আছোঁ, ভাল পালে ল'ব পাৰোঁ। আছে এয়া ভঁৰাল আৰু ঘৰ লগতে এয়া চাৰ্চ বহি আছে। ধুনীয়াকৈ পাতিছে, বহুত ডাঙৰ ঠাইডোখৰ আৰু বহুত বেলেগ বেলেগ ভাগকৈ পাতিছে। যেনেকৈ বিহু নাচ আৰু হুঁচৰি এক্টিং চব ভাগ ভাগকৈ পাতিছে আৰু কম্পিটিশ্যন হৈছে আৰু মানুহো বহুত হৈছে। ঠিক আছে, দোকান চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত পূৰা বজাৰ বহি আছে।